আজি আমি আৰম্ভ কৰিবলৈ আহিছো ক্লাছ 9 অনুশীলনী 1.1 কুৱেশ্যন নম্বৰ 2 2 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে 3 আৰু 4 ৰ মাজত থকা ছটা পৰিমেয় সংখ্যা উলিওৱা কাৰ মাজত 3 আৰু 4 মানে 3 আৰু 4 ৰ মাজত কেইটা পৰিমেয় সংখ্যা কেইটা লাগে আমাৰ ছটা লাগে এটা কথা মনত ৰাখিবা আমি পৰিমেয় সংখ্যা জানো কি ভগ্নাংশৰ ৰূপত থাকে কি ৰূপত থাকে ভগ্নাংশৰ ৰূপত আৰু আমি ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিব লাগে কেইটা আমাৰ ছটা লাগে ঠিক আছে 3 আৰু চোৱা কেনেকৈ ওলাম SOLN মানে সলিউশন শর্টকাট ফর্ম ঠিক আছে চোৱা এই 3 আৰু 4 ৰ মাজত কেনেকৈ চোৱা আমি 3 আৰু 4 প্ৰথম কোৱেশ্যনটো লৈলো কিমান আছে আমাৰ 3 আৰু কিমান আছে 4 অতি সহজ চোৱা কেনেকৈ এতিয়া চোৱা আমাক কৈছে কেইটা ছয়টা হয়নে নাই কি সংখ্যা পৰিমেয় সংখ্যা গতি পৰিমেয় সংখ্যা হলে আমাক কি কৰিব লাগে প্ৰথমতে p/q আহিত যদি এইকেইটাটো p/q আহিত নাই কাৰণ এটা অনলি খালি কি আছে ওপৰত আছে তলৰটো সংখ্যা নাই গতিকে আমি প্ৰথমতে কি কৰি দিম p/q আহিত প্ৰয়োগ কৰি দিম চোৱা 3 জানো আমি যে 3 ৰ তলত কিমান আছে এটা 1 আছে হল এটা p/q আহিত হল সেম টু সেম আৰু 4 আছে 4 ক আমি p/q আহিত প্ৰকাশ কৰি দিও তাৰ তলত কিমান আছে এটা 1 আছে বুজি পাইছা নে কি কৈছো আমি p/q আহিত প্ৰকাশ কৰিছো মন থাকিব এতিয়া আমাক কৈছে কি কেইটা পৰিমেয় সংখ্যা ছটা কেইটা পৰিমেয় সংখ্যা ছটা যদি ছটা আমি পৰিমেয় সংখ্যা ওলাব লাগে তেতিয়া মনত ৰাখিবা তলত আৰু ওপৰত দুইটাকে মিলাই পেলাই আমি কিমান পূৰণ কৰি দিম 7 পূৰণ কৰি দিম মন থাকিব কিমান পূৰণ কৰিম 7 পূৰণ কৰি দিম চোৱা এই তলত ছটা কৈছে আমাৰ কেইটা কৈছে পৰিমেয় সংখ্যা ছটা ছটা কৰিলে কিমান কৰিম 7 পাঁচটা কৰিলে কিমান পূৰণ কৰিম 6 আঠটা কৰিলে কিমান পূৰণ কৰিম 9 তিনিটা কৰিলে কিমান পূৰণ কৰিবা 4 পূৰণ কৰিবা বুজি পাইছা মানে এক বেছি পূৰণ কৰি দিবা ইয়াত যিমানটা ক'ব তাতকে এক এটা বেছি পূৰণ কৰিবা চোৱা আমাৰ কেইটা কৈছে ছটা কৈছে গতিকে তলতো কিমান পূৰণ কৰি দিম 7 পূৰণ কৰি দিম ওপৰতো কিমান পূৰণ কৰি দিম 7 বুজি পাইছা নে সেম হেতু সাইডটো সেম হ'ব চোৱা এইটো একৰ লগত কিমান পূৰণ কৰি দিম 7 পূৰণ কৰি দিম আৰু ওপৰত 4 ৰ লগত কিমান পূৰণ কৰি দিম 7 পূৰণ বুজি পাইছা এইটোই মেইন কাম আৰু একো নহয় বুজি পাইছা নে এতিয়া চোৱা আমি এতিয়া কি কৰি দিম চোৱা পূৰণ কৰি দিও চোৱা 7 গুণে কিমান হ'ব 7 7 গুণে কিমান হৈছে 7 আৰু 3 7 গুণ কিমান হ'ব 21 আৰু আছে আমি আৰু বহাই দিও আৰু ইয়াত চোৱা কিমান হ'ব 1 7 গুণ কিমান হ'ব 7 হ'ব 4 7 গুণ কিমান হ'ব 28 মনত ৰাখিবা তলৰ সংখ্যা দুটা যাতে সেম হয় ওপৰৰ কেইটা বেলেগ হলে আমাৰ একো নাই কিন্তু তলৰ কেইটা কি হ'ব লাগিব সেম হ'ব লাগিব হৈছে এতিয়া চোৱা আমাৰ কিমান আছে চোৱা 21 বাই কিমান আছে 7 আৰু 28 বাই কিমান আছে 7 চোৱা 21 ৰ পৰা 28 লৈকে চোৱা ইয়াত কেইটা আছে আমাৰ সংখ্যা ছটা আছে টোটাল চোৱা কেনেকা এতেকে চোৱা 21 ৰ পিছত কিমান আছে 22 21 ৰ পিছত কিমান আছে 22 আছে তাৰ পিছত আছে কিমান 23 23 তাৰ পিছত আছে কিমান 24 25 26 27 28 লৈকে নিলিখো কাৰণ 28 আৰু 21 ৰ ভিতৰত কৈছে গতি 21 বাদ দিম ইয়াৰ পৰা আৰু ইয়াৰ পৰা 28 বাদ দি পেলাই মাজত দিম সো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা হৈছে না চোৱা এইকেইটা এতিয়া লিখি দিম এতেকে কিমান কিমান আছিল 3 আৰু 4 ৰ মাজত থকা কেইটা কৈছে আমাক ছটা নহয় জানো ছটা পৰিমেয় সংখ্যা হল পৰিমেয় সংখ্যা হল ঠিক আছে চোৱা ইয়াৰ পৰা লিখি যাও সংখ্যা হল কিমান আছে আমাৰ 22 তাৰ পিছত আছে কিমান 23 তাৰ পিছত আছে কিমান 24 25 26 কিমান লৈকে লিখিবা 27 হৈছে কিন্তু এটো এইকেইটা হোৱা নাই কাৰণ তলত কিমান আছে 7 আছে আমি কি কৰিছো মই প্ৰথমতে লিখি দিছো কাৰণ তোমালোকক অকমান ভেজাল লাগি যাব গতিকে প্ৰথমতে সিএল লিখি যাও 22 23 24 25 26 27 ঠিক আছে তলত কিমান আছিল 7 আছিল গোটেই কেইটা তলত 7 দি দিয়ে এইটোৰ তলতো 7 এইটোৰ তলতো 7 এইটোৰ তলতো 7 এইটোৰ তলতো কিমান হ'ব 7 এই গোটেই কেইটাৰ তলত কি হ'ব 7 7 হ'ব হল এতিয়া চোৱা 22 বাই 7 23 বাই 7 24 বাই 7 25 বাই 7 26 বাই 7 27 বাই 7 বুজি পাইছা 27 বাই 7 লৈকে আমাৰ কি হৈ গল ছটা হৈ গল 1 2 3 4 5 6 ছটা হৈছে নে এইটোই আমাৰ 3 আৰু 4 ৰ মাজত থকা ছটা পৰিমেয় সংখ্যা বুজি পাইছা 3 নম্বৰ কোৱেশ্যনটো চোৱা আমি কেনেকা সমাধান কৰো চোৱা প্ৰথমতে আমি কি কৰি দিম সলিউশন SOLN টো মন ৰাখিবা এতিয়া চোৱা আমাৰ কি আছে চোৱা কি কৈছে প্ৰশ্নটো 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা উলিয়াবলৈ কেইটা পৰিমেয় সংখ্যা উলাব লাগে পাঁচটা আগতে কেইটা আছিল ছটা এতিয়া পাঁচটা গলে কিমান পূৰণ কৰিম তলে ওপৰে মনত ৰাখিবা 6 পূৰণ কৰিবা কিমান পূৰণ কৰিবা 6 মানে এক এটা বেছি লবা ইয়াত যিমানটা ক'ব তাতকে কিমান এটা বেছি লবা এক বেছি লবা ঠিক আছে তলে আৰু ওপৰে পূৰণ গতিকে আমি প্ৰথমতে প্ৰশ্নটো উঠাইলো এইটো এই প্ৰশ্নটো উঠাইলো কিমান আছে 3/5 আৰু কিমান আছে
আৰু 4/5 চোৱা আগৰটোতকৈ অকমান বেলেগ আছে আগৰটো আমাৰ কি আছিল 3 আৰু 4 মানে 3 আৰু 4 আছিল এতিয়া আমাক কি কৰিছে চোৱা অল টোটাল p বাই q আহিত বনাই দিছে চোৱা ওপৰটো p তলৰটো কি q অল টোটাল আমাৰ ভগ্নাংশৰ ওপৰত বনাই দিছে গতিকে আমি তলত আৰু 1 এটা ল'ব নালাগে বুজি পাইছা আমাক কি কৰি দিছে চোৱা এইটো p এইটো কি আছে q মানে p বাই q আহিত আমাক কি কৰিছে বনাই দিছে গতিকে এইটোক আৰু তলত আমি 1 ল'ব নালাগে ডাইৰেক্টলি আমি কৰি দিম চোৱা কেইটা কৈছে আমাক 5টা কৈছে গতিকে তলে ওপৰে কিমান পূৰণ কৰিবা 6 পূৰণ কৰিবা বুজি পাইছা কিমান পূৰণ কৰিবা 6 পূৰণ কৰিবা গতিকে তলে ওপৰে আমি 6 পূৰণ কৰিম চোৱা কেনেকৈ এতিয়া কিমান আছে 3 বাই কিমান আছে 5 অকমান দীঘলকে দিবা চিনটো কিমান পূৰণ কৰি দিম আমি 6 পূৰণ কৰি দিম ওপৰতো 6 পূৰণ কৰিবা তলতো কিমান পূৰণ কৰিবা 6 সেম আৰু দিবা আৰু 4 বাই কিমান আছে 5 আছে বুজি পাইছা 4 বাই 5 আছে তাৰ লগত কিমান পূৰণ কৰিবা ইয়াত যিমান পূৰণ আছে তাতো কিমানই কৰিবা কিমান পূৰণ কৰিবা ইয়াতো 6 ওপৰতো কিমান পূৰণ কৰিবা 6 তলে ওপৰে কিমান 6 মনত ৰাখিবা দুইটাতে আমাৰ সমানে পূৰণ কৰিব লাগিব আৰু এটা কথা মনত ৰাখিবা তলৰ কেইটা পূৰণ কৰিলে যাতে দুইটা একে থাকে তলত হ'ব কিমান 5 6 গুণ কিমান হ'ব 30 আৰু 3 6 গুণ কিমান হ'ব ওপৰত 18 বুজি পাইছা ইয়াত থাকিব আৰু 5 6 গুণ তলত চোৱা এইটোৰ তলত কিমান হ'ব 5 6 গুণ এতিয়া এইটো পূৰণ কৰি দিও 5 গুণ কিমান হ'ব 30 আৰু ওপৰত কিমান হ'ব 4 6 গুণ কিমান হ'ব 24 মই বাৰে বাৰে কৈছো মন ৰাখিবা তলৰ সংখ্যা দুইটা যাতে সেম থাকে দুইটাৰ হৰ মানে কি তলৰ সংখ্যা এইটো তলৰ সংখ্যা এইটোৰ তলৰ সংখ্যা যাতে তলৰ দুইটা সেমই থাকে হৰ লব কেইটা বেলেগ বেলেগ হলে একো নহয় মানে ওপৰৰ সংখ্যা কেইটা একে হলে একো নহয় হৈছে এতিয়া চোৱা আগতে কি কৈছিলো আমি জানো 18 ৰ পিছত কিমান হয় 19 তাৰ পিছত 20 21 22 23 24 লৈকে নিলিখো মনত ৰাখিবা কাৰণ আমাক কি কৈছে চোৱাচোন ইয়াত আছে 18 নহয় জানো 18 সাপোজ 19 18 ৰ পিছত কিমান হয় 19 20 21 22 23 আৰু কিমান আছে 24 হয় এতিয়া এই আমি 18 আৰু কাৰ মাজত 24 ৰ মাজত উলাই দিম ঠিক আছে 18 আৰু 24 এইটো নলও কাৰণ মাজত কৈছে গতিকে এই সাইডৰটো আৰু এই সাইডৰটো আমি বাদ দিব লাগিব এই মাজৰ সংখ্যা কেইটা লৈ লম চোৱা এতে লিখিবা এতে কি আছে কি দিয়া আছে 3/5 আৰু কিমান আছে 4/5 ৰ মাজত থকা কেইটা 5টা নহয় জানো 5টা পৰিমেয় সংখ্যা হৈছে সংখ্যা হল হৈছে চোৱা হল প্ৰথমটো কিমান আছে চোৱা 18 নলও কিমান লবা 18 ৰ পিছৰটো লবা কিমান থাকিব 19 20 21 22 23 কিমান লৈকে লবা 23 লৈকে ঠিক আছে কিমান হল 19 20 21 22 23 হৈছে আৰু এই কেইটাৰ তলত কিমান বহাই দিবা 30 আছে তলত কিমান আছে 30 আগৰটো যেনেকা এইটো যদি আগৰ ভিডিওটো চোৱা নাই তোমালোকে আগৰ অংকটো চাই লবা 2 নম্বৰটো চাই লবা সেম 3 নম্বৰটো আছে চোৱা তলত আগৰটো কিমান আছিল 7 আছিল এতিয়াটো কিমান আছে 30 আছে গতিকে তলত কিমান বহাই দিবা 30 এইটোত কিমান বহাই দিবা 30 এইটো তলতো বহাই দিবা কিমান 30 ইয়াত কিমান 30 বুজি পাইছা কিমান হল আমাৰ 19/30 20/30 21/30 22/30 23/30 বুজি পাইছা এইটোই ইমানতে চোৱা কেইটা হল 5টা হল নে 1 2 3 4 5 বুজি পাইছা